Everyone, welcome back to my YouTube channel. মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এতিয়া 5 বজাই সময় ব্লগ ষ্টাৰ্ট কৰোঁ মানে কাইলৈ বিশ্বকৰ্মা পূজা ন, সেইকাৰণে কাইলৈ মানে ৰাতিপুৱাবোৰ গাড়ী চাড়ী ধুই মেলি মানে দেৰি হ'বগৈ, একো বস্তু চস্তু আনা নহ'বই হয় নাই, সেইকাৰণে ভাবিলোঁ আজিয়ে গৈ বস্তুকেইটা মই লৈ আহোঁগৈ। মোৰ লগত যাব ভণ্টি, মই ওলাই মেলি ৰেডি হৈ গৈছোঁ, বাছ চেণ্ডেলটো পিন্ধিলেই হ'ব। মা নাই, মা আহিলে যাম আৰু। মা নামঘৰলৈ গৈছে, আহি পোৱাহি নাই, নালেই হ'ব নাপাওঁ, ভণ্টি ওলাই আছে। তাৰপিছত কাইলৈ চেনেলতে ব্লগটো আপোনালোকক দেখাব মই ধুনীয়াকৈ। তাৰপিছত পৰহিলৈ যামগৈ আৰু মই আৰু কলেজ যাব লাগিব, উপায় নাই আৰু কিবা কিবি ধেৰ আৰু। বাৰু এতিয়া আমি ধুনীয়াকৈ যাওঁ আৰু মানে মা আহিলে যাম। মা আহি পাহিলে ভণ্টি ওলাই আছে। তাৰপিছত মই কি কওঁ আজি কথাটো ভাবিয়ে পোৱা নাই। ব্লগটো চাই থাকক। গাইজ আমাৰ ওলাই মেলি হৈ গ'ল, এতিয়া আমি ধুনীয়াকৈ যাবলৈ লৈছোঁ। হেল্ল' গৈ লওঁ গাইজ ধুনীয়াকৈ, তাৰপিছত মই লগ পাম ৰ'ব। আমি আহি পালোহি মানে হ'ল মানে সোমাইছোঁহি আৰু কেনেকুৱা ভোক লাগি আছিলে। আৰু মই তাত মানে ইমানকৈ ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁৱেই, সেই হ'ল আকৌ মানুহ ধেৰ দোকানখন, গোটেই কি ধুনীয়া ধুনীয়া মালা আছিলে মানে। তাৰপিছত অলপ কান্দোতা হৈ গ'ল নহয়, গাড়ী স্কুটি চাবিটো বিচাৰি নাপাইছিলোঁ নহয়, মানে আৰু গৈ পালোঁগৈ আমি ধুনীয়াকৈ। তাৰপিছত বস্তু চস্তু কিনিলোঁ, কিবাকিবি মিঠাই চিঠাই কিনিলোঁ চব। তাৰপৰা মই ভাবিছোঁ আৰু এতিয়া দুইজনীয়ে কিবা এটা খাওঁ আৰু ধুনীয়াকৈ সোমাইছোঁ খাবলৈ, মানে সোমাব লৈছোঁ আৰু তেনেকুৱাত মোৰ মনত পৰিছে স্কুটি চাবিটো নাই যে বোলো। তাৰপিছত জেপে চেপে চাইছোঁ, মই পূৰা বিচাৰিছোঁ মানে স্কুটি চাবিটো কি হ'ল ভণ্টিও কৈছোঁ তই বোলো দেখিছিলি তই ল'লিনি কেনেবাকৈ। তাই কৈছে তাই নাই ল'ব, তাই কৈছে তই দোকানত এৰি থৈ আহিছে ক'ৰবাত। তাৰপৰা কৈছে তোক আকৌ হাতত মই পাইছিলোঁ বোলে চাবিটো। মোৰ মানে পূৰা টেনশ্যন আছে, যদি স্কুটিখনত লাগি থাকে বোলে একো নাই পাম, যদি কেনেবাকৈ দোকানে চোকানে ক'ৰবাত এৰি থৈ আহিলোঁ তেনেহ'লে নাপাওঁ বোলো। আৰু যদি কোনোবাই স্কুটি পাই এৰাই লৈ গৈছে চেচ আৰু নাপাওঁ বোলো। তাৰপিছত ধুনীয়াকৈ একদম মানে পূৰা বিচাৰিছোঁ মই বোলো বৌ আমি স্কুটিখন এবাৰ চাই আহোঁগৈ, যদি নাই তাৰপিছত বোলো য'ত সোমাইছোঁ চবতে সুধিম আৰু বোলো ক'ৰবাত চাবিটো পৰি গ'ল নি বুলি তেনেকৈ বোলো। তাৰপিছত আৰু ধুনীয়াকৈ আহিছোঁ আৰু মানে দৌৰি অহা নিচিনাকৈ আহিছোঁ আৰু দুই মিনিটতে চাবলৈ। তাৰপৰা আহি দেখিছোঁ ধুনীয়াকৈ স্কুটিখনত চাবিটো লাগিছে, মোৰ তেতিয়াহে উশাহটো ঘূৰাই আহিছিলে। মই ভাবিছোঁ মোক কি হ'ব এতিয়া, মই মানে এইটোও ভাবিলোঁ যে মালৈ ফোন কৰি ক'ব লাগিব যদি নাপাওঁ মানে চাবিটোৰ কথা, তেনেকৈ ভাবিছোঁ। তাৰপিছত বোলো ইয়াতে মেকানিকৰ গেৰেজো আছে, বোলো ধুনীয়াকৈ চাবি এটা বোলো যোগাৰ কৰি দিব পাৰিব মোক, সেইবোৰ ভাবিছোঁ আৰু। তাৰপাছত যেনিবা স্কুটিখনত চাবিটো দেখিলোঁ, দেখি কিনে আকৌ ধৰি ঘূৰি আহিছোঁ স্কুটিখনৰ ওচৰৰ পৰা। ঘূৰি আহি তাৰপৰা বোলো এতিয়া বোলে একো খোৱা মুড নাই আৰু, খাম বুলি ভাবিছিলোঁ মই কিবা এটা। তাৰপাছত সোমালোঁ সেইকাৰণে খাবলৈ, এনেই এইবোৰ কিবাকিবি কিনি মেলি আনিলোঁ, কি কি আনিলোঁ আপোনাক দেখাইছোঁ ৰ'ব। এনেকুৱাই হ'ল আৰু এইবিলাকেই হ'ল। আৰু এতিয়া অকণমান বহি লৈছোঁ, বহুত ভাগৰ লাগিছে। আৰু মই ৰাতিপুৱাই ভাত খোৱা মানে এতিয়ালৈকে একো ভাত চাত খোৱা নাই, সেইকাৰণে চিঙৰা এটা খাই লৈ আহিছোঁ। মই মানে ভাজি চিঙৰা খাই ভাল পাওঁ, খাবলৈও মন গৈ আছিলে, সেইকাৰণে খাই দিলোঁ। এতিয়া মোৰ উশাহটো ঘূৰি আহিছে, মানে কি যে হৈ গ'ল পটককৈ, হ'ব একো নাই। এতিয়া কাপোৰ চাপোৰ খুলি লওঁ, তাৰপিছত লগ পাওঁ ৰ'ব।
হেল্ল' গাইজ, এতিয়া মই মানে অকণ কাপোৰ চাপোৰ চেঞ্জ কৰি অকণমান চাহ খালোঁ। চাহ খাই অকণমান দেৰি বহিলোঁ। এতিয়া খাইছোঁ চিপছ আৰু বহুত দিন খোৱাই মানে ৰুমত থাকোঁতে এনেকুৱা হৈ নহয় মোৰ ৰখবা হৈ গ'ল খাই কাপোৰ অঁ চ' গাইজ, ৰাতি ভাতটো খাব সময়ত মই ভিডিঅ' কৰিছিলোঁ, কিন্তু হেৰি ভিডিঅ'টো মাতি নাহিলে। এতিয়া চাওঁতেহে মই দেখিছোঁ। আৰু মই ভাত খোৱা কথাকৈ কৈ আছিলোঁ আৰু কিবাকিবি। তাৰপিছত আমাৰ ভাতৰ লগত আছিলে সেইদিনা কিবা মাছ, নামটো পাহৰি গৈছোঁ দেই মই, কি মাছ আছিলে মায়ে কৈছিলে, পাহৰি গ'লোঁ মই নামটো। তাৰপিছত কিবা কি মই মুঠতে নাজানো দেই, পাহৰি থাকিলোঁ মাছৰ নামটো। সেইটোৱে আৰু এইজনীয়ে মাছ আছিলে। মই আধা খাই দেখাইছিলোঁ, তাৰপৰা এইবোৰ গোটেই মাছৰ মাথা বেবোৰ আৰু তাৰপিছত খাই কেনেকুৱা লাগিছিলে মই সেইবোৰ কৈ আছিলোঁ চাগে। তাৰপিছত ৱাও জলৱা হে হমাৰা। তাৰপিছত খাই হ'ল চাগে। সেয়া খাই কেনেকুৱা লাগিছে সেইটোৱে কৈছিলোঁ। তাৰপিছত আপোনালোকলৈও অকণমান আগবঢ়াই দিছোঁ বুলি কৈছিলোঁ চাগে। তাৰপিছত চ' গাইজ খাই হৈ গ'ল আৰু এইটোৱে আছিলে ভ্লগ। থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ বাবে।